তো হা গাইজ মানে আজি এখেতৰ চেনেলটো মই ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো আজি তাৰমানে আমাৰ ইয়াৰ কামবিলাক চলি আছে তো ৰাতিলৈ হ'ব আমাৰ ৰাসখন ৰাস কমহে ইয়াত বা আমাৰ তাৰমানে ৰাস আছে হাতে কামে লাগি আছে বৰ্তমান এতিয়া আমাৰ এনেকুৱা হৈ আছে হৈ থকাত তাৰমানে আমাৰ ৰাসখন চলি যোৱা নিচিনা লাগি আছে কিন্তু এতিয়া পেণ্ডেলটো দেখি তো গাইজ এইটো আছিল আমাৰ ৰাসৰ মণ্ডপ ইয়াক বৰ ধুনীয়াকৈ সাজি তোলা হৈছে আৰু চাউণ্ডৰ কাৰণে মানে ভইচ কভাৰ কৰিবলগীয়া হ'ল আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আপোনালোকে আমাৰ ৰাসলৈ উপস্থিত হৈছোঁ ৱেলকাম টু মাই চেনেল গাইজ আপোনালোকৰ ভিডিঅ'বিলাক চাই থাকিব আমাৰ গাঁৱত এখন ৰাস পাতিছে তাতে আমি এটা চাইডত বহি জুই পুৱাই আছোঁ আৰু লগৰ এই ভাস্কৰ আহি পোৱা নাই যিজন ইউটিউবাৰ আছিলে তেওঁলৈ ৰখি আছোঁ আৰু লগৰ কেইজনমান আকৌ আহিব মই হৈ গ'ল তো গাইজ এতিয়া ৰাস আৰম্ভ হৈ গ'ল আৰু এতিয়া হৈছে মেকআপ চেকআপ কৰি আছে মই অজয় ৰাসত আহি বহুত ভাল লাগিছে ধুনীয়া ধুনীয়া ছোৱালী দেখিছোঁ এবাৰ আমাৰ অসুৰ ৰেডি হৈ আছে পাছতে এই অসুৰ শুনাম বুলি কৈছিলোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে অলপ অপেক্ষা কৰক চব দেখা হ'ব সম্পৰ্কে ঘোষণা হৰকৃষ্ণ ভাৰ বদ্ধ হৈ অৰজাৰী গাঁৱৰ তেখেতলৈ 20টি টকাৰে পুৰস্কৃত কৰিছে পুৰস্কৃত নেতালৈ অশেষ ধন্যবাদ কৈ দিব হেল্ল' কোনো বিবরী কৃষ্ণে বুঝে লাগলো কৃষ্ণ বয়া
আকৌ পইচা চিলাইছে ধন্যবাদ জ্ঞাপন কৰিছো। তো গাইজ সেইদিনাখন ভিডিঅ'টো এড নকৰিলোঁ, আজি এতিয়া দেখা আছোঁ মানে গোটেই আমাৰ ৰাস চাস শেষ হ'ল। বাকী পেণ্ডেল এতিয়া ভাগি আছে। বাকী আমি ছাইডতে এটা সৰুকৈ খানা খাইছোঁ ইয়াত। বাকী যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু নতুন নতুন ভিডিঅ' আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব। থেংক ইউ।